Hey guys, welcome back to my YouTube channel DJ Assam Vlog. তো আপোনালোকে হয়তো লক্ষী পূজাৰ ব্লগটো চালে। তো আমাৰ ইয়াতে মানে 5 দিন হয় লক্ষী পূজা, মানে প্ৰথম দিন লক্ষী পূজা আৰু বাকি 4 দিন মেলা। তো প্ৰথম দিনাখন আপোনালোকে চালে, তাৰ সেকেন্ড দিনাখন মই ভিডিও নবনালো আৰু আজি হৈছে তৃতীয় দিন। তো আজি তৃতীয় দিনাখনৰটো মানে বনালো আজি। তো চাওক, আৰু এতিয়া আমি যাই আছো, মানে আমি এখন চাহৰ দোকান দিছো। তো চাহৰ দোকানখনত লৈ যাই আছো আৰু আপোনালোকেও চাওক। আৰু এয়া আমি আহি পালো আমাৰ দোকানখন, মানে এইখন এখন চাহৰ দোকান হয়। তো চাওক, সবে বহি আছে এতিয়া। গাইস চাওক, আমাৰ দোকানৰ একদম কি ধুনীয়া পোষ্টাৰ লগাইছে, আপোনালোকে দেখাই পাৰিব। আৰু এইখন হৈছে আমাৰ পোষ্টাৰ। তো ইয়াতে চাওক, মটকা চাহ খাই যাওক। তো ইফালে বেকাৰ ল'ৰা মটকা চাই মানে এইবিলাক পোৱা যায় আৰু এইবিলাকেই দিয়ক। আৰু ইফালে ইহঁতে ডিছকাছ কৰি আছে, মানে ৰাতি, মানে আৰু আজি ৰাতি কেনেকে কি কৰিব তাৰে ডিছকাছ হৈ আছে এতিয়া বৰ্তমান। আমাৰ দোকানখন দি কেনে অনুভৱ কেনেকুৱা আছে ইয়াৰ পৰা হলো কেনেকুৱা অনুভৱ? কালিতো দিনে নাই, কালি ফাৰ্ষ্ট দিন হিচাপে কেনেকুৱা অনুভৱ? অনুভৱটো মোটামুটি ভালে ইমান এটা বেয়া নহয় আৰু। বিক্ৰী বাৰ্তা কালি কেনেকুৱা হৈছে? ঠিকে ঠিকে আছে না? চলি যায়। আজিতো বেছি মানুহ হ'ব। আজি বেছি বঢ়িয়া। আজি আপোনালোকে পাৰিলে আহিব আমাৰ দোকানত। যদি এইখন ভালকৈ চলে তেতিয়া আমি ৰাসত নিব পাৰোঁ নেকি? নলবাৰী ৰাসত লৈ যাম। আৰু ৰাতি আপোনালোকক ধুনীয়াকৈ দোকানখন দেখাম, কি বিক্ৰী বাৰ্তা কেনেকৈ কৰি থাকে আপোনালোকক দেখাম। আৰু সেইটো হৈছে মণ্ডপ, চাওক। আৰু এতিয়া দোকানখনক বাই দি কেনে যাওঁ ঘৰত, মানে ৰাতি আকৌ আহিম, যিহেতু আহিবই লাগিব ৰাতি। তো ধুনীয়াকৈ ওলাই কেনে আহিম দিয়ক। আৰু দেখোন হৈয়ে গ'ল ৰাতি। তো বলক এতিয়া ধুনীয়াকৈ মই ওলাই কেনে মোবাইলটো ল'লোঁ, ফুল চাৰ্জ কৰিলোঁ, মানে ৰাতি যিহেতু ব্লগ বনাব লাগিব, ভিডিঅ' বনাব লাগিব। তো ফুল চাৰ্জ কৰি এতিয়া বলক, চাইকেল নিনো বাৰু, ওচৰতে মেলা। তো বলক এতিয়া খোজকাঢ়ি যাওঁ যাত্ৰা। আৰু প্ৰত্যেক বছৰে মানে লক্ষী পূজাৰ 3 নম্বৰ দিনটোত মানে মানুহ বহুত হয়। তো আজিও হ'ব, এতিয়া মানে মানুহ পাতল, কিন্তু লাহে হ'ব। আৰু আহি পালোঁ আমাৰ দোকানখন মটকা চাই, আৰু দেখিলোঁ দেখোন মানুহৰ ভিৰ বহুত, আজি কিজানি বহুত মানুহ হ'ব। তো চাওকচোন, আমাৰ দোকানখন কেনে। আমাৰ দোকানখন মানে পইচা লগ দি আছে। তো বিক্ৰী বাৰ্তা কিমান হৈছে? ঠিক ঠাক চলি আছে না? চলি আছে, মেলা বজাৰ না? এতিয়া কাষ্টমাৰ আহি আছে বঢ়িয়া। আৰু এয়া চাওক আমাৰ দোকানৰ কাষ্টমাৰ। তো চাহ খাই আছে ধুনীয়াকৈ বহি কেনে। এয়াই আৰু এইফালে আছে চাহ খাব আহিছে। ডাবুল নেকি? এই চাই চাওক, ডাবুল মানে পুৰা। চাহ খাই কেনেকুৱা লাগছে? চাহ খাই বঢ়িয়া লাগছে। টেষ্টি না? বঢ়িয়া টেষ্টি হৈছে। চাহ জিত এই বনাই ভাল লাগছে না জিত? চাহ মজা না পুৰা। এই চাওক চাওক, আমাৰ এতিয়া আমি দোকান দি আছোঁ। আৰু আমাৰ আহি পালে পূজা খাই দিলে চালো, মটকা চাহ খায়ো ভাল লাগিল, মজা পুৰা। তো এতিয়া আমি অলপমান পূজা চাব যাওঁ মানে। আৰু এয়া চাওক, লাহে মানুহ হ'ব ধৰিছে, মানে এইখিনি মানুহ একোৱেই নহয়, আৰু হ'বহে, মানে ইয়াতকৈও মানে বেছি মানুহ হ'ব।
পলকিয়া কৰিছে চাহ এনেকুৱা আমাৰ এনেকুৱা লাগিলে মানে প্ৰথমবাৰ ঠিক হ'ল একদম মজা মানে লাগিল ন? এবাৰ লখিমপুৰ আহিলোঁ আহি কেনে ইমান ধুনীয়া লাগিলে চাহখনত ইমান ধুনীয়া লাগিলে মানে চাহখনত আকৌ মানে মই 10 টকা দিছোঁ আকৌ 10 টকা দিবলৈ মন যায় মোৰ ইমান ভাল লাগিছে। আকৌ 10 টকা মই আকৌ 10 টকা দিওঁ মই সদায় খাব লাগিব। সদায় খাবলৈ মন যায় মন মানে সদায় আকৌ মানে এনেকুৱা দোকান এখন খুলি থাকিলে মানে তেওঁলোকে একদম ছাকচেছফুল হৈ যাব আৰু মানে তেওঁলোকে নতুন ল'ৰা হয় নতুন ল'ৰা মানে নতুন ল'ৰা লক্ষীপুৰলৈকে হেৰি কৰিছে মানে আকৌ নতুনকৈ এওঁলোকে আমাৰ যদি খোলে আমি ছাকচেছফুল হৈ যাব এওঁলোকৰ দোকানখন আমি মানে এওঁলোকে মানে তামাম ফূৰ্তি লাগিছে তাই কাৰণে মানে একদম ফূৰ্তিতে মানে ক'বই পৰা নাই আৰু এতিয়া বলক অলপ মানে কিমান মিনা বজাৰত মানে উঠি আহিব বলক এইটো বস্তু আৰু আমি মানে ইয়াতে যে উঠোঁ ইয়াতে মানে আমি টিকেট নাকাটো মানে আমাৰ লগত এটা বস্তু আছে আৰু সেই বস্তুটো হৈছে ভলেণ্টিয়াৰ কাৰ্ড তো এতিয়া চাওঁ ওপৰৰ পৰা কিমান মানুহ বাপৰে বাপ তো এইটো জোলনাটোত উঠিলোঁ উঠি কেনে মানে বহুত ভাল লাগিল এই কি দেখিছে নে নাই কি ঘূৰাই বাপৰে বাপ একদম মানে মানে কিছুমান মানুহতো ভয় খাই যায় মোৰ ভয় লগা নাই ইমান এটা মোৰ ভয় নালাগে বাপৰে বাপ ভিৰ এই ভিৰত ইয়াৰ পৰা মানে ওলাওঁতে প্ৰায় আধা ঘণ্টামান লাগি যায় এনেকুৱা ভিৰ মানে যেনে তেনে ওলাইছোঁ ইয়াৰ পৰা দিয়ক আৰু এয়া হৈছে বাণিজ্য মেলা ইয়াতে মানে চব বস্তু পায় তো ইয়াৰো অলপ ভিডিঅ' আপোনালোকে চাওক একো নিকিনো বাৰু বহুত ভিৰৰ পৰা আমি যেনে তেনে ওলাই এতিয়া আমি অলপমান মানে কাৰ্যালয়ত অলপ বহি আছোঁ দেখিছে না মানে এনেকুৱা ভিৰত মানে খোজকাঢ়ি ভৰি মানে কিবা হৈ গৈছে আৰু ইয়াতে মানে কোনোবা এটা সৰু পোৱালি বোলে হেৰাইছে এতিয়া তাকে মানে এলাউন্স কৰি আছে এতিয়া মাক বাপেকে বিচাৰি আছে আৰু মানে পিছত পালে পোৱালিটো কিন্তু পিছত আকৌ মাক বাপেক হেৰাল মানে উল্টা পুল্টা হৈ আছে বস্তুটো মানে ভিৰতে মানে বহুত বহিলোঁ আৰু এতিয়া বলক ডাইৰেক্ট ডাঙৰ চকৰিটোৰ ওপৰৰ পৰা আপোনালোকে চাওক মানে আমি আহিলোঁ ডাঙৰ চকৰিটোত উঠিবৰ কাৰণে তো ইয়াৰ পৰা এতিয়া ভিউ চাওক আপোনালোকে আমি ক'ত চকৰিৰ ওপৰত মোৰ ভয় লাগে দেই মই ভিডিঅ' কৰিব নোৱাৰোঁ ভিডিঅ' অফ আৰু কৰি দিলে আমাৰ চকৰিটো ষ্টাৰ্ট আৰু একদম ওপৰৰ পৰা যেতিয়া পেলাই বাপৰে বাপ কি মজা লাগে যেন একদম পেলাইহে দিছে নেকি মানে আমি বহা চিটকেইটা কেনে অনুভৱ ভাল নাই এনে 140 দিছোঁ দিয়া নাই স্পীড দি এতিয়া যদি স্পীড দিয়ে একদম ধোঁৱা বাহিৰ যাব মানে একদম মানে এইটো উঠাৰ ইমান বেলেগ ভয় নাই মাত্ৰ এই পুলি পৰে এইটো পুলি পৰে মাত্ৰ ভয়টো থাকে আৰু তোৰ বেলেগ কিবা ভয় আছে নেকি দে এই মোৰ ফুলি পৰাৰ ভয়টোৱে আছে বেলেগ বাকী ভয় নাই আৰু ঠাণ্ডা বহুত একদম ঠাণ্ডা কপি আছো আমি ওপৰৰ পৰা এবাৰ চাওক ভিউটো মেলা তো এইটোৱে মেলাৰ ভিডিঅ' আৰু এতিয়া আমি ঘৰত যাওঁ মানে এতিয়া ধুনীয়া ধুনীয়া এই চানাটো খাই ভাল লাগে মানে তিয়হ চিয়হ চব থাকেতো বিলাহী চিলাহী একদম এই চানাটো খাই একদম কি মজাকৈ বনাই আছে তো এতিয়া খাওঁ আৰু ঘৰত যাওঁ তো এইটোৱে আছিল লক্ষী পূজাৰ ভিডিঅ' তো আৰু নেক্সট ভিডিঅ' আহি আছে মানে নেক্সট ভিডিঅ' আৰু দিয়ক নাহে আৰু লক্ষী পূজাৰ মানে আৰু বেলেগ বেলেগ ভিডিঅ' আহি আছে লক্ষী পূজাৰ মাত্ৰ দুদিনে বনালোঁ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো যদি ফেচবুকত চাই আছে মোৰ ইউটিউব চেনেল DJ Assam Vlog ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি চাই আছে ইউটিউবত মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিয়ক